নমস্কাৰ বন্ধুসকল, স্মাৰ্ট লাৰ্ণিং গাইডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে অসম চৰকাৰে জেনেৰেল টেট অনুষ্ঠিত কৰিব আৰু এই চেনেলটোত লেংগুৱেজ পেপাৰ অসমীয়া বিষয়টোৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ব। আৰু যিহেতু অসম চৰকাৰে এতিয়ালৈকে জেনেৰেল টেটৰ কাৰণে নতুনকৈ কোনো ধৰণৰ চিলেবাছ প্ৰকাশ কৰা নাই, সেয়েহে আগতে অনুষ্ঠিত হৈ যোৱা টেটৰ চিলেবাছ মতেই অসমীয়া বিষয়টোৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে এই চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় সহযোগিতা আগবঢ়াব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া ভাষাৰ জন্ম আৰু বিকাশ সম্পৰ্কে। পৰৱৰ্তী ভিডিঅ'টোৰ সৈতে জড়িত হ'বলৈ সেয়েহে ছাবস্ক্ৰাইব বুটনটো আপোনালোকে টিপি দিয়ক।